তো আজি ফাকুৱা বুলি ওচৰৰে মন্দিৰত গোহাঁই আছে মানে ফাকুৱা ইয়াত পাতিম আৰু ইফালে গোহাঁই বুলি তো সকলোকে ফাকুৱাৰ বহুত শুভেচ্ছা জনালোঁ আৰু ইফালে মন্দিৰৰ পূৰা ভাগৱত ঘূৰিছি প্ৰশাসন হৈছে পূৰা সকলোৱে মানে ৰাতিপুৱা পূৰা ভাগৱত ঘূৰি এতিয়া আহিল আৰু ভাগৱত ঘূৰি আহিল আৰু ইহঁতৰ অৱস্থা চাওঁ এইটো ঋষিকেশ আৰু এইটো জুবিন আৰু ইহঁতৰ পূৰা ফাকুৱা লগাইছে মুখত আৰু মানে মোকো লগাই দিছে অলপ এইবিলাক আৰু ইফালে পূৰা চাউনৰ ব্যৱস্থা হৈছে পূৰা নাম মাতিছিল কাৰণে পূৰা চাউনৰ ব্যৱস্থা হৈছে নামো মাতিছিল কাৰণে আৰু ইফালে ইহঁতৰ লগত দুটামান ফটো উঠিলোঁ ফাকুৱা বুলি আৰু ইফালে নাম আহি গ'ল পূৰা নাম মানে গাই আছে এতিয়া নাম মাতিছিল তো নাম পূৰা গাই আছে পাঠকে আৰু ইহঁতকো উঠাই দিলোঁ অলপ ভিডিঅ'ত আৰু এতিয়া ভোজ খাব বহি গ'লোঁ গাইজ পূৰা প্ৰসাদ হৈ গ'ল ইফালে ভোজ ৰেডি হৈ গ'ল এতিয়া ভোজ খাব বহি গ'লোঁ আৰু ইফালে এইটো প্ৰিন্স পূৰা ভোজ খাই আছে মোৰ লগত তো আজি মানে ব্লগটো এইখিনিয়ে তো ফাকুৱাৰ ভিডিঅ'টো এইখিনিয়ে বাই